আমি এজন কেন্দ্রে জিকিলেও আমি সরকার বনাম কার স্লোগান আছে কার আছে সরকার হল জানো সরকার লাইবা তো ইয়াহিবা বিখুंनो তামানে ओरैबायदि गोदाव सोराव खोथा बुंनानै मानसिफोरखौ ओरैबायदि खोथा बुंनानै बुङो बेफोर खोथाफोरखौ जोङो गासैबो नङा बेयो प्रुफ जाबाय आरो प्रुफ जानायनि उनावनो जोङो हाग्रामा मावनायनि सानजों दिनै बिटिसिखौ जे समायना मोजां उन्नत खालामनो आवगायदों बेवहाय जोङो ज' ज' खालामनो थाखाय दिनै फैदों आरो बिपिएम दोलोआव जोंखौ दिनै बजबनानै लानायनि थाखाय बिसेसयै आंखौ बजबनानै लानायनि थाखाय बिपिएम हान्जानि मानगोनां आफादगिरि हाग्रामा महिलारि साननि सिमांनि रोजा रोजा खुलुमनाय दिनै इउपिपिएल हान्जायाव आङो इउथनि जेनेरेल सेक्रेटारि हिसाबै खामानि मावदोंमोन बेल' नङा आङो ओएसडि हिसाबै मावदोंमोन आसाम फुटबलनि सेक्रेटारि हिसाबै आङो दा बर्तमान मावगासिनो दङ दिनै हाग्रामा महिलारि साननि जितु कमिटमेन्ट dia bilang kami dekilu komitmen bilang dekia fulfillment korea sami dekia su ia karone ami teketor logo एक लोग को सारे दुनिया में बुलाया हिसु Allah लोगो moi asas hisu jene ko party discipline as per discipline of party ami ek log kaam kori jam aru harama sawar jitu bodoland to eta unnot bodoland gori dibar jitu hopong ni hopong ami amar baskor rupayon kori ami apna logo आज आसपास दिशु सिरानो দুজন এমপি আছে ইউপিপিএল আপনারা গম পাইলে একে নকলে নিজৰ ভোটত হারে নিজৰ ভোটত দুজন এমপিও হারে এনেকুৱা জায়গা আৰু ইউপিপিএল থাকিব জানো একে নকলে নিজকে রোজার নিচিনা ভাবে লেকচার দিলে স্টেশন পৰাই নাযায় আজ হাগ্ৰামা মহিলাৰি সারে একদম পিছফালে গৈ পিনি লেকচাৰ দিছে আপোনালোকৰ লগত দেখা কৰি আহিছে এনেকুৱা ইউপিপিএল দলৰ দেখা নাই ইউপিপিএল দলৰ আউলা বুলি ক'ব পাৰি আজি আউলা জেনেৰেল সেক্ৰেটাৰী মাউতি ব্ৰহ্ম হাজৰিকা তেখেতে আহিছে পিসি কেয়াৰৰ পৰা আছিলে তেখেতে যথেষ্ট ইউপিপিএলৰ দৰে কাম কৰি আহিছে যেতিয়া ইউপিপিএল দলৰ গাড়ী তেল ভৰাবলৈও পইচা নাছিল এইটো সময়ত আমি আছিলো কিন্তু মিছা প্ৰতিশ্ৰুতি এইবিলাক গাই দীঘলীয়া ৰাস্তা যাব নোৱাৰে বুলি আৰু হাগ্ৰামা চাৰৰ যিটো এটা ভাল ৰাস্তা বাছি লোৱা বিটিচিৰ কাৰণে চিন্তাধাৰা এই মোৰ চিন্তাধাৰা ভাল পাই আমি আজি এক লোক কাম কৰিবলৈ ওলাই আহিছো মই আৰু বিশেষ আজি বক্তব্য ৰাখিবলৈ বিচৰা নাই অনাগত সময়ত বিভিন্ন মেল মিটিঙত আপোনালোকক লগ পাম বুলি আশা ৰাখি আৰু বড়োলেণ্ডৰ ভৱিষ্যত হাগ্ৰামা মহিলাৰি চাৰৰ নেতৃত্বত আমি এটা উজ্জ্বল বড়োলেণ্ড দেখিবলৈ পাম বুলি আশা ৰাখি মই বক্তব্য দিয়াকে আমালৈ মাৰিছো ধন্যবাদ।